চেনেহী আকৌ আমাৰ ঘৰলৈ আহিছিলে নহয় লাটুমণিক ভাও লোৱা কথা লৈ কি কয় মই ফোন চাতে নাই নাই নহ'ব কেনেকে পাৰিব তহঁতৰ নামঘৰৰ ভাওনা যেতিয়া নামঘৰত অত লাটুমণি আমাৰ নামঘৰত ল'ব নোৱাৰে নহয় একেবাৰে গোটেইজনী ফুৰাই গুচি গ'লগে মই বোলো যা ভালেই কৰিলি কৈ দিলো মই একেবাৰে ঐ এইজনী সবাই চেনেহী আহিছে ঐ চেনেহী ইমান কিবা কবি কলে যাওঁ আৰু কৰবালে তহঁতক কেলে সুধিব নাপায় নে নেপায় সুধিবি মই তহঁত দুজনী কথা নজনা নহয় তহঁতি আমাৰ লাটুমণিক ভাও দিবলৈ মানা কৰিলি আমি এইকেইখন গাঁৱৰ মানুহ নহয় নেকি একেখন গাঁও হলে কি হব নামঘৰতে দুটা তহঁতৰ নামঘৰত ভাওনা পাতিলে আমি চাবলৈও নাযাওঁ এনেকে নিদিয়ে ময়ো চাম নহয় সেইদিনাখন হেড চাই স্কুলত পতা ভেকচিন বুলি দিলে আমাৰ লাটুমণিয়ে ফাৰ্ষ্ট পোষ্ট পালে যে সেইকাৰণে তহঁতি হিংসাতে মৰিছ সেইদিনাখন স্কুলত পতা সেই ভেকচিন পঠিয়াই পুৰস্কাৰ পালে যেনিবা পৃথিৱীখনহে কৰিলে ঐ শুন মুঠতে আমাৰ নামঘৰত বেলেগ নামঘৰৰ কোনোৱে ভাও কৰিব নোৱাৰে সেই কথা এনেকে নিদিয়ে ময়ো চাম মই গাঁও ঘৰ দেউতাই কৈছে গাঁও ঘৰ দেউতাই কিবা নেক্সট কৰিব চাই লম তহঁতৰ দুজনী নামঘৰ যেতিয়া দুটা সেইকাৰণে মাজতে গাঁওখনো দুভাগ ন আমাৰ অৰ্জুনৰ ভাও নাই লোৱা নহয় সি কৌৰৱৰ ফালত ভীমৰ ভাওহে লৈছে সেই জেতুকীৰ পুতে কল ভিতৰহে অৰ্জুনৰ ভাও লৈছে কি বুলি কলি তই ভীম কৌৰৱ ফলীয়া নহয় সি পাণ্ডৱ ফলীয়া কাই দিলি দেই হ'ব ভীম কৌৰৱৰ ফলীয়াই হওক বা ৰামৰ ফলীয়াই হওক আপুনি বিচাৰ কৰি থাকিব নালাগে দিয়ক সেইবোৰ কথা এতিয়া পাতে বায়ান কোন আহিছে কচোন কেলে হে টিভি চেনেলত বুজোৱা বায়ান আহিছে আকৌ টিভিত বুজোৱা বায়ান আহিছে মণিৰাম বায়নে অতখন বায়নৰ কাম কৰিলো এতিয়া হওক টিভিত বুজোৱা বায়ান আনিবলৈ আহিছে চাই ল'ম নহয় ময়ো ফুল লৈ আহি চাই ল'ব চাব দিলে গম পাম কোন পানীৰ বায়ান চাব পিছে এই ফুলটো আনোতে কম লটি ঘটিখন হৈছে বুলি ভাবিছ নেকি কি হলো পালে নহয় আকৌ হিন্দী পুলিচ সোপাই বাটতে আগুঠি ধৰিলে নহয় এটাই কলে বোলে কিয় বাধ্য হয় মই কলো প্ৰভু দেৱ বাধ্য হয় তাৰ পাছত এটা আহি কি কলে গম পাও নাই কি কলে उसका बैग में बोले बम भराता है मैं बोलू नहीं भराता है इसका पेट नहीं फुलाता है তাৰ পাছত এটা কি কৰিলে গম পাইছনে নাই কি কৰিলে বন্দুকৰ নলীটো আহি ফুটা উঠান কৰিলে নহয় মই বোলো প্ৰভু ফুলটো নাহি ফুটাएगा মোৰ পেটটোকে ফুটাएगा তাৰমানে আপোনাৰ পেটটো ফুটোৱালে এজনী পেটটো ফুটালে মই এইখিনি পাওঁহি নেকি তাৰ পাছত কি হ'ল গম পোৱা নাই ইফালে আহিলে নহয় আকৌ সেই হিন্দী মানুহ এটা সি আকৌ সেই কিবা অসমীয়া গানে সবাই বুজনে নাই মোক কলে বোলে খুৰা বোলে বায়ন নেকি আপুনি ভাওনালে তাৰপিছত এটা আহি পেলাই কলে নহয় তাৰ পাছত এই খুৰটোৰ কথা মানুহটোৱে কিবা সেই কি বুলি কৈছিলে ষ্টিমেন বুলি ক'লে গম পাইছনে তাৰ পাছত ষ্টিমেন বুলি ক'লতে আমাক এৰি দিছে আকৌ সেই ষ্টিমেন নহয় পেহাদেউ ইনষ্ট্ৰুমেণ্ট হ'ব আৰু দে কিবা এটা হয় পিছে মোৰ কিন্তু যাবলৈ বৰ ভয় লাগিছে আকৌ যদি সেই মখাই ৰাস্তাতে পায় সেইকাৰণে আৰু ৰাতিটো তহঁতৰ ঘৰতে ভাওনা চোৱাৰ পিছত
থাকিম বুলি ভাবিছো নোৱাৰিব নহয় নহব কেলে আমাৰ মাহঁতৰ পৰিয়ালৰ সকলোবোৰ আহিব আমাৰ ইয়াত ঠাই নহব নহয় মই এটাহে নহব নহয় কেলে মই আপোনাক অথনি জানো কোৱা নাই বোলো সেই জেতুকুৰি পুতেক কনপিউটাৰ অৰ্জুনৰ ভাও লৈছে তাকহে ধনুকাৰজোৰ লাগিব তাকে আপুনি ধনুকাৰজোৰ দিয়া চৰাইতে থাকিব পাৰিব বেলি লহিয়ালে দেৰি হব আপোনাৰ যাওক 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 তই তেনেহলে তেনেকেহে কলি নেকি হব তেনেহলে যা কি দিনকাল আহিল কি দিনকাল আহিল আগতে বৌতিহঁতে ভাওনা সভা পাতিলে ঢেঁকী বম গুমনি ফুলিছিল পিঠা পনা কাটে কি এদিন কি হল চিন্তা নকৰিবি মই হেৰ ৰঙলা হেৰ জাতিলাও বেঙেনা কিবা কিবি লৈ আহিছো নহয় তেতিয়াহ'লে ভালেই হ'ল দিয়ক আমাৰ কণ্টিতৰ বাপেক নাই নহয় বজাৰ সমাৰ কৰি দিবলে সেই বজাৰ আকৌ কেলে কৰিব লাগিছে হেৰ গাঁওখনতে ভাওনা সভা পাতিছ মাছ মঙহ নেখাও বুলি জানো নহয় হেৰ ৰচুন পিয়াজো নাখাও মা মছলাও নাখাও হেৰ তহঁতৰ বোলে কৰ্পিতৰে বোলে হেৰ চূণৰ ভাও লৈছে মই একেবাৰে ধনুকা সাজি লৈ আহিছো নহয় পেহালো আমাৰ কণ্টিতৰ ভাও লৈছে বুলি ক'ত শুনিলে হয়নে এই তোৰ গোটেই ভাও লৈছে বুলি গোটেইখন একেবাৰে ৰৌডাল বৌডাল হৈ গৈছে মই কথাষাৰ শুনি একেবাৰে ৰব পৰিব আহিলো নহয় কলো বোলো হেৰ সেই কি ক'ত আছে জাতিলাও ৰঙালাও কি আছে বা মই বোলো হেৰ কম্পিউটাৰ সেই অৰ্জুনৰ ভাও গাইছে মই চাবলৈ যাম আৰু ৰাতিটো নাহো তহঁতৰ ঘৰতে থাকিম বুলি ক'ত আহিছে এটা কথা আমাৰ আকৌ এই ধনুকাৰ নালাগে নহয় আমাৰ আকৌ দুখাখনৰ পৰাহে লৈছে তাক আকৌ গদা এটাহে লাগিব এই কণমাই পুতেকে লৈছে অৰ্জুনৰ ভাও তাতে ধনুকাৰ টিপাটো দিব আৰু তাতে থকাও ব্যৱস্থা কৰিব যক 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 তোৰ তেনেহলে তেনেকেহে কলি নে যক হ'ব তেনেহলে দে যক হ'ব তেনেহলে হ'ব জেতুকী হ'ব ৰ'বচোন ৰ'ব ইমান মৰমত আনিছে ৰঙালাও কেইটা থৈ দিম হ'ব সেইকেইটাও নিয়নি মই আহিছিলো আকৌ তোৰ বোলো হাত ভঙা খবৰটো কৰি যাওঁ বুলি হ'ব দে যাওঁ ভালেই কৰিলে ৰঙালাও কেইটা আনি দেখোন মাৰ আছে আমাৰ মা অথনি পুখুৰীত কাপোৰো ধোৱা নাই আৰু এতিয়া ঘৰৰ ভিতৰতো নাই সেই মাতটো কাৰণে নহলে মাতটো আছে মানুহজনী নাই হে হৰি মাতটো আছে মানুহজনী নাই কি কথা কৈছ নে এইবোৰ আপুনি বাৰু আলহী নেকি মই হেৰ আলহী হবলৈ যাম কেলে হেৰ তোৰ বাপেৰ মই সম্বন্ধীয় জেঠুৱে তোৰ ককাই তেন্তে কথাটো কৈয়ে দিওঁ আমাৰ মায়ে আলহী আহিলে ঘৰত নাই বুলি ক'ব কৈছে আকৌ মই আলহী নহয় যা মাক কৈ দে যা মই আলহী নহয় যা 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 মা আলহী নহয় বোলে
ভাওনতে ভাওনা সভা পাতিছে তোৰ আকৌ হেৰ কাপোৰ গাল তিয়াই ল'বলৈ কিহে পাইছিলা নেযাওঁ মই ভাওনা চাবলৈ আৰু চান্দাও নিদিলো সেইকাৰণে আৰু ভাওনা চাবলৈ অহা মানুহক মই ঠকিবও নিদো হেৰ তোৰ দেখোন খংটো একেবাৰে টিঙি ছুটিছে কথাটোনো কি হয়নে ইমানকৈ ক'লো তই বোলো আমাৰ লাটুমণিক ভাও এটা দিয়ক হা কিছুমানে কৈছে এইটো বোলে সৰু হৈ আছে আকৌ কিছুমানে কৈছে এইটো নামঘৰ গাঁৱৰ ৰাইজে হয় সিটো নামঘৰত গৈ পেলাই ভাও কৰিব নোৱাৰে তাৰমানে গাঁওখন মাজতে দুভাগ পিছে হেৰ ময়ো চাই ল'ম নহয় তাক কেনেকে ভাও কৰিবলৈ নিদিয়ে লাটুমণিক ময়ো চাই ল'ম আই লাটুমণি আহ এই এফালে তই অৰ্জুনৰ পিছত সহদেৱৰ পিছতে তই ওলাব লাগিব গম পাইছনে নাই মই প্ৰৱেশ আৰু এইয়া এই প্ৰস্থানৰ খোজকেইটা শিকাই দিম যুদ্ধ তেওঁকেইটা শিকাই দিম আন খোলটো আন সেইটো ভালকে আনিবি দেই আপুনি বাৰু কথাটো সঁচাকে কৈছে নেকি কেলে মিছাকে কথা কম তেনেহলে আজি ৰাতিটো ইয়াতে থাকিব দেই আৰু এতিয়া চাহ অকণ খাই ডিঙিটো তিয়াই লওঁ আমাৰ আকৌ সেই দিখৰ মুখৰ পৰা গাখীৰ আনি থৈছে নহয় জলপানো খাব দেই খাম আৰু সেই বাৰী পুখুৰীত মাছো ধৰি থৈছে বাপেকে আজি ভাতো খাই যাব দেই মাছ মাছ আকৌ কিয় খাবি হয়নে ভাল হ'ব জানো হেৰ গাঁৱতে ভাওনা সভা পাতিছ আমাৰ লাটুমণিক ভাও কৰিব নিদো বুলি কৈছিলে যে সেইকাৰণে খাম বুলি ভাবিছিলো নেখাবি এতিয়া নেখাও ন নেখাবি আনিলি এতিয়া মই সেই আগে আগে খোজটো দি যাম প্ৰৱেশ আৰু তই পিছে পিছে দি যাবি দেই পিছে পিছে দি এইটো ভৰি আগত দে এইটো ভৰি আগত দে
চেনেহী নহয়নে? তাই অটকে হাত দিলো তথাপিতো এই লগতে বায়ন তাই মোৰ হাঁহটো চা মোৰ হাঁহ কম নহয় আহকচোন কেনেকে আহে কেনেকে ভাও কৰে একেবাৰে আধা বজাই লৈ আহিছে ইমানকে কলো বোলো টিভি চেনেলত বজোৱা বায়ন আনিছে আপুনি আকৌ খুলচুল লৈ ওলাই আহিলে নহয় পাইছে নেহি তোক বাৰে বাৰে কলো বোলো গাঁওখন দুভাগ নামঘৰ দুটা তোৰ লাটুমণি ইয়াত ভাওনা কৰিব নোৱাৰে তাই মোৰ হাঁহটো চা একেবাৰে ভাৱৰীয়া সাজত সজাই লৈ আহিছে ন তাই মোৰ হাঁহটো চা অটকে হাত দিলো তথাপিতো তাই মনা নাই এই লগত বায়নো শুনক আপোনাক কোৱা নাছিলো নেকি আমাৰ বোলো টিভি চেনেলৰ বজোৱা বায়ন আনিছো আপোনাক একেবাৰে খুলচুল লৈ আহিবলৈ কোনে ক'লে উভতক ইয়াত ভাও কৰিবলৈ দিয়া নহব আৰু এজনী একেবাৰে ভাৱৰীয়া সাজতে সজাই লৈ আহিছে ইয়াত বায়ন কৰিবলৈ দিয়া নহব ভাও কৰিব লাগিব মানে কি কয় নাই নোৱাৰিব যা ভাওনালৈ আহি আহে বিলৈ ৰাতিপুৱালে ঘৰলেহে গৈ থাকো আৰু সকলোবোৰ গলে ঘূৰা-ঘূৰি কি গাঁও আছিল কি হলো এনেকুৱা দুৰ্গতি হ'ব লাগে নে যাওঁ কি গাঁও কি হলো